Oh my goodness, ডিম্পু বৰুৱা এতিয়া 1 মিলিয়ন সাবস্ক্ৰাইবাৰৰ মালিক। অসমৰ ইউটিউবাৰবোৰে ফালি আছে দেখোন। বাৰু পাবজি বেন হোৱাৰ পিছত প্ৰথমটো ভাল নিউজ শুনিছো। এটা সময়ত আমাৰো হ'বগেনে 1 মিলিয়ন বাৰু। সপোনবোৰ দেখি বৰ ভাল লাগে দেই। তুমি ইয়াত শুই সপোন দেখি আছা দিনতে। মই যে আহি চাৰিআলিত ৰৈ ইমানবাৰ তোমালে ফোন কৰিছো, কিয় কাটি দিছা? কি হ'লনো? তিনটাকে বেগ লৈ মই ইমান ৰ'দত চাৰিআলিত ৰৈ আছো তুমি আহিবা বুলি। তুমিতো ফোনে নুঠালা। চোৱাচোন তোমাৰ পেটটো কিমান ডাঙৰ হৈছে। অলপ খোজকাঢ়ি আহিলা, এক্সাৰচাইজ হ'ল, কিনো আৰু তাতে। আৰু ময়ো সেইটো কাৰণে ফোন উঠোৱা নাছিলো। তোমাৰ স্বাস্থ্যৰ কথা মই চিন্তা নকৰিলেনো আৰু কোনে কৰিব? বাহানা নেমাৰিবা। তুমি চাগে সেই পাবজি খেলি আছিলা ন লগৰ কেইটাৰ লগত। দেশত দেখোন পাবজি সিদিনাই বেন হ'ল আৰু তুমি এতিয়া জ্বলা জুইত ঘিউ ঢালিবলৈ আহিছা। তুমি হ'লেও কিবা যোগাৰ লগাই খেলিবা। তোমাক জানিবলৈ বাকী নাই মোৰ। ঘৰত খাবলৈ চব্জি আছে নে নাই চিন্তা কৰিব লাগে, আকৌ পাবজি খেলে। যোৱা মোৰ মূৰটো নাখাবা এতিয়া তুমি। আছেনো কি মূৰত খাবলৈ? ঠিক আছে, একো নাই মূৰত, একো নাই মোৰ। তুমি যোৱা এতিয়া ইয়াৰ পৰা। নিজে মূৰত শিয়ালৰ গুসোপা লৈ আছে, আকৌ মোক কয় মূৰত কি আছে। তোমাৰ নিচিনা নহয়, মই মেট্ৰিকত ডেষ্টিনেশ্যন পোৱা ছোৱালী হয়। কি ডেষ্টিনেশ্যন? গাধ যে সেইটোও নাজানা, 85% পাইছিলো। হেৰো ডেষ্টিনেশ্যন নহয়, সেইটো ডেফিনেশ্যন বুলি কয়। হ'ব, মোক শিকাব নালাগে তুমি। নিজেতো টানি টুনি পাছ কৰিছে মেট্ৰিকত, এতিয়া আকৌ মোক জ্ঞান দিবলৈ আহে। কি ফালতু কথা ক'বলৈ আহিছা তুমি? সঁচাই কৈছো মই। 10ত মই ফাৰ্ষ্ট ডিভিজন আৰু ইংৰাজীত লেটাৰ পাইছো। ইউ আনলিটাৰেট পিপুল। ইংৰাজীৰ ইটো জানানে তুমি? লেবেল ফালিব আহিছে মোৰ আগত। বিলিভ হোৱা নাই যদি মোৰ ফাইলতে আছে চাৰ্টিফিকেট, চাই লোৱা উলিয়াই পেলাই। সেইখনক চাৰ্টিফিকেট নহয়, মাৰ্কশ্বিট বুলি কয় গাধ। মাৰ্কশ্বিটৰ কথা লৈ পেলাই মানে তুমি এতিয়া মোৰ লগত কাজিয়া লাগিবা ন? ইমান সময়ৰ পৰা পুথি পঢ়ি আছো নেকি? কাজিয়াটো লাগি আছে। চব চালা এই মেট্ৰিকৰ চাৰ্টিফিকেটখনৰ কাৰণে হৈছে মানে। চাৰ্টিফিকেট নহয়, মাৰ্কশ্বিট। অথনিৰ পৰা খালি মাৰ্কশ্বিট। মোৰটো কিবা বেয়া হৈছে নেকি তোমাৰ? আৰু যদি হৈছে তেনেহ'লে ভাল চাই ডক্তৰ এটাক দেখুৱাগে যোৱা। মাৰ্কশ্বিট কৰি আছে। গাত লাগিল এতিয়া সঁচা কথা কওঁতে। ইমান হাঁহিব নালাগে, তুমিনো কি ফালিলা? মোৰ ডেষ্টিনেশ্যন। থোৱা হে, বেলেগৰ পৰা চাগে চাই লিখিছে। মাইণ্ড ইয়ৰ লেংগুৱেজ, মই নকল কৰি পোৱাই নাই। সেইকাৰণে আজি মই সফল। মই কিবা হাতত বাতি লৈ ৰাস্তাত ভিক্ষা খুজিছো নেকি? নাই খোজা এতিয়ালৈকে, কিন্তু খুজিবলগীয়া হ'বও পাৰে। থোৱা হে, মেট্ৰিকত ডেফিনেশ্যন পাই পেলাই তুমি বছ মুখখনহে চলাবলৈ শিকিলা। মাথাটো চাৰ্ফ হোৱাহেঁতেন তুমি মোৰ লগত এনেকে কাজিয়া কৰি নাথাকা। আৰু তুমি কি কৰি আছা? তুমিতো কৈছাই ন মোৰ মূৰত গোবৰ আছে বুলি। ঠিক আছে, মই অলপ গাধ। নিজে ইমান বুদ্ধিজীৱী হৈ পেলাইনো কি ফালিছা? 2 টকীয়া কণ্টলৰ চাউল খোৱা অকাত নাই, 90 টকীয়া জহা চাউলৰ নিচিনা কথা। আৰু আজি জহা চাউল খুৱাবলৈও নাই, কণ্টলৰ চাউল খুৱাবলৈও নাই। ৰাতি কি খাই পেলাই টোপনি যায় চাম নহয়। আৰে কাজিয়াৰ মাজত আকৌ এই খোৱাটো ক'পা আহিল? মানে জীৱনটো একেবাৰে হেল হৈ গৈছে আৰু। তুমিয়ে টেলেণ্টেড, হ'ব দিয়া। ৰাতিৰ খোৱাৰ ব্যৱস্থাটো মোক যেনে তেনে কৰি দিয়া দেই। মেট্ৰিকৰ তোমাৰ চাৰ্টিফিকেটখনকে খোৱা। তাৰ পিছতো যদি ভোক নুগুছে তেনেহ'লে মাৰ্কশ্বিটখনো খোৱা। নিজেহে ভাত বনাব লাগিব যি দেখিছো। মা, এই মোৰ মেট্ৰিকৰ মাৰ্কশ্বিটখন আছে নেকি ক'ৰবাত? ফাইলত সোমাই পেলাই চোৱাচোন। কিয় বাদ দিয়া, তুমি চোৱাচোন এবাৰ। কি ক'ব বিচাৰিছা তুমি? মাৰ্কশ্বিটখন ছাগলীয়ে খালে। ইয়াত তোমাৰ বোৱাৰীয়ে মোৰ মাথা খাইছে, সেইটো কম হোৱা নাই? নাই একো নাই। মই কিবা এটা কাৰণত বিচাৰিছিলো আৰু মাৰ্কশ্বিটখন। হ'ব দিয়া, একো নাই। যেতিয়ালৈকে মই মাৰ্কশ্বিটখন আনি তাইক মোৰ নাম্বাৰ দেখুৱাব নোৱাৰো, তেতিয়ালৈকে মোৰ টোপনি নাযাব। বেলেগৰ পৰা চাই মেট্ৰিক পাছ কৰিলে এতিয়া কি অভিমান। ৰাম, মই ডেষ্টিনেশ্যন পাইছো। বিচাৰি নাপালা হ'বলা চাৰ্টিফিকেট। নাই, ছাগলীয়ে খালে। মোক দেখুৱাব লাগিব যে দোকানে ছাগলীয়ে খাইছে বুলি কৈছে এতিয়া। চাৰ্টিফিকেট মাৰ্কশ্বিট এইবিলাক বাদ দিয়া। চবেই জানে মেট্ৰিকৰ মাৰ্কশ্বিটখন একো কাম নাই জিন্দগীত। এতিয়া মাৰ্কশ্বিটখন মোৰ হাতত থকা হ'লে তাতে চানা লৈ পেলাই তোমাক খাই দেখুৱালোহেঁতেন। যিহে নম্বৰ পাইছো চাগে সেইখন এতিয়া মাৰ্কশ্বিট নহয় আৰু কিবা ফটা চিটা কাগজৰ টুকুৰা নিচিনাহে হ'ল আৰু। সেইখনত চাগে চানা লৈ খোৱাৰে যোগ্য। খুব হাঁহি উঠিছে ন তোমাৰ? কথা এনেকে কৈছে যেন নিজে একেবাৰে নাচা ৰকেটহে উৰাই আছে। ৰকেট উৰালেনো কি হ'ব? মহাকাশত গৈ এলিয়েনবোৰৰো মাথা খাবগে। একো হাঁহি উঠা নাই। তুমি গম নোপোৱা, মই অইলতো চাকৰি পাইছিলো। কি? অইলত চাকৰি পাইছিলো। অইলত চাকৰি পাইছিলো, নুশুনা নেকি? নহয় শুনাটো শুনিছো, কিন্তু অইল মানে সেই ৰিফাইনেৰী চাকৰি কথা কৈছা নে আকৌ কোনোবা গেলামালৰ দোকানত মিঠাতেল বিক্ৰী কৰা চাকৰি কথা কৈছা তাকেহে ভাবিছো। এচিষ্টেণ্ট মেনেজাৰৰ চাকৰি পাইছিলো। ননচেন্স। মোৰ সন্দেহ হৈছিল কাৰোবাৰ সৰিয়হৰ খেতিত গৈ পেলাই মালিৰ কাম কৰিছা বুলি। হ'ব, ইনচাল্ট কৰিব নালাগে। তোমাৰ নিজৰটো সিমানখিনি সামৰ্থ্যই নাই। কি সৰিয়হৰ খেতিত মালিৰ কাম কৰা? অইলত চাকৰি কৰা কথা কৈছো। হাঁহি থাকা, যোৱা। ৰাতি ভাত খাওঁ বুলি মোক ডিষ্টাৰ্ব নকৰিবা। মই শুবলৈ যাওঁ।
অ ভাত হ'ল নে অ নাই দেখোন কি জানো বনাইছে আজি বম ভোক লাগিছে একো গোন্ধ অহাই নাই দেখোন অ মানে সঁচাকে একো নবনালে কি ফাল্টু ছোৱালী নবনোৱা হলে মোক ক'ব লাগিছিল ন মই নিজে বনাই কিবা এটা খালোহেঁতেন কি খাম এতিয়া দিনৰ দিনটো কাজিয়া লাগিব আৰু ৰাতি মই খালী পেটে থাকিব লাগে আৰু নহ'ব আৰু আজি ফুল এণ্ড ফাইনেল কৰিয়ে দিম মোৰ খং চিনি পোৱা নাইতো ঐ ক'ত আছা অমানিশা সাৰে আছে আৰু সাৰে আছো মই আৰু মোৰ পেটটো পাগলৰ নিচিনা কিয় চিঞৰিছে ইয়াত আহি মোৰ বুকুখন একে ধমককে মাৰিলে পাকঘৰত গৈ পেলাই খোৱা বস্তু দেখি মোৰো বুকুখন ধমকে মাৰিলে কি খাম এতিয়া ৰাতি মই তুমি ভাবিছানে তোমাৰ যদি বনাবলৈ ইচ্ছা নাছিল তেনেহ'লে মোক ক'ব লাগিছিল ন মই নিজে বনালোহেঁতেন নহয় এদিন নোখোৱাকে থাকিলে একো নহয় দিয়া আৰু মোক কওঁতে কওঁতে যিহে তোমাৰ টেংকি নিচিনা পেটটো হৈছে তাত এসোপামান খানা চাগে জমা হৈয়ে আছে আগৰ পৰা তাৰ পৰাই মেনেজ কৰা মই মৰুভূমিৰ ৰুট নেকি হা ছমাহৰ কাৰণে নিজৰ পেটত পানী জমা কৰি ৰখা মেট্ৰিকত ডেফিনেশ্যন পোৱা ছোৱালীয়ে সেইটো নাজানে তুমি অথনি কি কৈছিলা তোমাৰ মেট্ৰিকৰ ৰিজাল্টটো ফাৰ্ষ্ট ডিভিজন আৰু ইংলিছত লেটাৰ কিন্তু তোমাৰ মাৰ্কশ্বিটত দেখোন ইংৰাজীত ফেইল বুলিহে আছে আৰু মুঠতে টানি টুনি মেট্ৰিক পাছ কি এইখন দেখোন মায়ে তোমাক নেপাই মোলৈকে হোৱাটছএপত ফৰৱাৰ্ড কৰি দিলে কি হ'ল ফাৰ্ষ্ট ডিভিজন ইংৰাজীত লেটাৰ বৰ গৰম দেই আজি মই অকণমান বাহিৰলৈকে যাওঁ ডেষ্টিনেশ্যন পোৱা ছোৱালী হয় মই মেট্ৰিকত ক'ত কেনেকে পৰ্দা ফাঁচ কৰিব লাগে চব জানো অ মা তুমি আকৌ মাৰ্কশ্বিটখন কিয় তাইলে পঠাব লাগে এই মানে জেংটো লগাই দিলা আৰু দেই কি কথা কোৱা তুমি মই গৰু ইংৰাজীত ফেইল কৰিছিলো কাৰণে তুমি গৰু বুলি মাতিবা নেকি মোক ৰাখা এতিয়া পিছত কথা পাতিম কিবা এই দুইজনী মিলি জুলি চৰকাৰৰ নিচিনাহে লাগে জানি বুজি খালি মোক ইনচাল্ট কৰা ধান্দাতে থাকে দুইজনী অ জান শুনা না শুনা না তুমি যেতিয়াই কোৱা শুনা না জেং লাগে অলপ বুজা না মই কিয় ভাত বনোৱা নাই তুমি জানা জানো মাথাটো গৰম যে তোমাৰ অলপ কিয় তুমি পিজ্জা খাম বুলি কৈছিলা দেখোন কালি মানে তুমি পিজ্জা অৰ্ডাৰ দিছা ইউ আৰ সো সুইট ইংৰাজীত ফেইল কৰিছিলা বুলিয়ে তোমাক ভোকেৰে থাকিবলৈ দিম নেকি তোমাৰ পিজ্জা তোমাৰ পইচা তুমিয়ে খোৱা ধেমালিহে কৰিছো বুজিয়ে নাপায় একেবাৰে আৰু এটা ধেমালি ময়ো তোমাৰ লগত কৰো নেকি অসভ্য পিজ্জাটোতো খোৱালৈকে ৱেইট কৰা কৰা ফোন ময়ো তোমাৰ মালে কৰিছিলো অথনি কিয় মেট্ৰিকত ডেফিনেশ্যন পাইছো বুলি যে কৈছিলা তাকে কনফাৰ্ম কৰিবলৈ ফচিলো দুটাত ফেইল বুলি ক'লে দেখোন মায়ে তুমিয়ে দেখোন অথনি কৈছিলা মেট্ৰিকৰ মাৰ্কশ্বিটখন জিন্দগী দেখো কামত নাহে বুলি পিজ্জাটো আহিছে হা আনন্দে বাই ঐ পলাইছে এতিয়া দুটাত ফেইল কৰি আকৌ অইলত চাকৰি কৰিছে শুনা না সেইটো ডেফিনেশ্যন নহ'লে ডেষ্টিনেশ্যন বুলি নকয় 85% পোৱাটোক ডিষ্টিংশ্যন পোৱা বুলি কয় বোলে থোৱাহে আমি টানি টুনিহে মেট্ৰিক পাছ কৰিছিলো